গাইজ PM Pallabi নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, মই ভালে আছোঁ। তো আজি থাম্বনেইল দেখি আপোনালোকে গম পাইছে চাগে মই জেগাত যাবলৈ ওলাইছোঁ। তো ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰি দিলোঁ। আমাৰ ইয়াত যিহেতু বতৰ ডাৱৰীয়া হয় সেইকাৰণে অকণমান গম পাইছেই চাগে বেকগ্ৰাউণ্ড দেখি। তো বেছি দেৰি নকৰি মই ৰেডি হৈ যাওঁ। তো আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব। ফাইনেলি আমি আহি পাই গ'লোহি। এতিয়া পূজা কৰিবৰ কাৰণে মানে কিবা এটা লৈ লওঁ আৰু চাকিবোৰ। তাৰপিছত দেখাই আছোঁ আপোনালোকক। ইয়াতে খুব ধুনীয়া এটা বস্তু দেখা পালোঁ আহি। লিখিতভাৱে ৰাখি থৈ দিছে তেখেতসকলে, কৃপা কৰি জোতা চেণ্ডেল ইয়াত খুলিব বুলি। চাওক ইমান ধুনীয়াকৈ মানে বনাই ৰাখিছে। এইটো বস্তু কিন্তু খুব ভাল লাগিলে আহি দেখি। পানীৰ সুবিধাটো একেবাৰে মানে এয়া দেখিছে গেটৰ একদম ফ্ৰণ্টতে আছে এইখিনি পানীৰ সুবিধা। তো প্ৰথম আহি আপোনালোকে ভৰি ধুই মানে ভিতৰলৈ যাতে যাব পাৰে। এতিয়া আৰম্ভণিৰে পৰা বহুত ধুনীয়া ধুনীয়াকৈ মূৰ্তি বনাই মানে ৱালত বনাই ৰাখিছে। তো ইয়াতো গম পায় সকলোৱে ভগৱান শ্ৰীকৃষ্ণক পুৰা যিহেতু লৈ আহিছিলে তাৰে দৃশ্য ধুনীয়াকৈ বনাই ৰাখিছে। প্ৰতিটো পেইণ্টিঙৰ বিষয়ে যিহেতু কৈ যোৱাটো সম্ভৱ নহয়, সেই গতিকে মই আপোনালোকক জাষ্ট দেখাই গৈছোঁ। ইয়াৰ ভিতৰতে যিহেতু পূজা হৈ আছে, তো বহুত চাউণ্ড কৰি আছে। তাৰ বিষয়তো ইমান ভিতৰত দেখাব নোৱাৰিম। আৰু ভক্তৰ বহুত ভিৰ হৈ আছে। আৰু এইফালে চাইডতো মানে কেইবাটাও বনাই ৰাখিছে এনেকুৱা ধৰণে। তো পাছত গৈ আছোঁ ওচৰলৈ, দেখাই আছোঁ আপোনালোকক। প্ৰথমে আঁতৰৰ পৰা আপোনালোকক দেখাই আছোঁ, অলপ পাছতে কাষলৈ গৈ দেখাবৰ কাৰণে চেষ্টা কৰিম। মন্দিৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক এতিয়া দেখাবৰ কাৰণে গৈ আছোঁ। তাতে ভক্তসকলৰ ভিৰ হৈছে, গতিকে চেষ্টা কৰিম দেখাবৰ কাৰণে। ইয়াতে এটা আছে দান পাত্ৰ। তো ইয়াতে আপোনালোকে কিবা যদি দিব বিচাৰে, দান কৰিব বিচাৰে কৰিব পাৰিব। আপোনালোকে যদি এতিয়ালৈকে অহা নাই তেতিয়াহ'লে এবাৰ আহিব। ইয়াত আহিলে সঁচাকৈ বহুত ভাল লাগে, মনটো পবিত্ৰ হোৱা যেন অনুভৱ হয়। মানে সঁচাকৈ বহুত ভাল লাগিলে আজি আহি। তো আপোনালোকক কৈছোঁ আহক অতি সোনকালে। যদিহে আপোনালোকে মোৰ ভিডিঅ' চাই ইয়ালৈ আহে তেতিয়াহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব। মানে জানিব পাই খুব ভাল লাগিব যে মোৰ ভিডিঅ' চাই মোৰ ভিডিঅ'ত গোটেই মানে জগন্নাথ মন্দিৰৰ পৰিৱেশটো দেখি আপোনাৰ ভাল লাগি যে ইয়ালৈ আহিছে, সেইটো যদি মই জানিব পাৰোঁ খুব ভাল লাগিব মানে। আৰু এটা কথা হ'ল কি, ইয়াত যদি আপোনালোকে 1 বজাত পায়হি তেতিয়াহ'লে পিছফালে দেখা পাইছে
মন্দিৰত তলা লাগি আছে। তো 1টা বজাত তেখেতসকলে যিহেতু বন্ধ কৰি দিয়ে, তো যদি পাৰে অকণমান আগতে আহিব। আৰু আমি যিহেতু বন্ধৰ পৰা আগে আগে পালোহি, সেইকাৰণে পূজা ভাগ কৰিব পালোঁ আৰু। আপোনালোকৰ মানে যাতে আহি বন্ধ নাপায় সেইকাৰণে কথাটো জনাই ৰাখিলোঁ, 1টা বজা আগতে আহিলে। এতিয়া আমি যাবলৈ ওলাইছোঁ। এফালে দেখা পাইছে লক্ষ্মী মন্দিৰ, আৰু ইফালৰটো কি হয় এতিয়ালৈকে গম পোৱা নাই, তো ওচৰত গৈহে গম পাম। তো আপোনালোকে মানে ইয়াৰ ভিউটো চাওক, ভিউটো ইমানেই ভাল লাগিছে কি ক'ম মানে। আৰু ইয়াতে আহি এটা খুব ধুনীয়া বস্তু দেখা পালোঁ। তো ইয়াত দেখা পাইছে ভগৱান শ্ৰীকৃষ্ণই মানে সকলোৰ লগতে কিবা আলোচনা কৰিছে নিশ্চয়। ওপৰত ব্ৰহ্মা, এফালে শিৱ নাৰায়ণ, আৰু এফালে হনুমান, মানে বহুত কেইজন মানে ভগৱন্তৰ লগত তেখেতে কিবা নিশ্চয় আলোচনা কৰি আছে। এটা ধুনীয়া মানে দৃশ্য মানে ইয়াতে তেখেতসকলে বনাই ৰাখিছে, খুব ভাল লাগিছে দেখি। আৰু মন্দিৰসমূহৰ ৱালত মানে এনেকুৱাকৈ দেৱীসকলক বনাই ৰাখিছে, মানে খুব ভাল লাগিছে। এটা ধুনীয়া পৰিৱেশ। এয়া চাওক, মাটিৰে কেঁচুৱা লৈ আপোনালোকক দেখাবৰ কাৰণে গৈ আছোঁ লক্ষ্মী মন্দিৰ এয়া, আৰু তাৰ আগত আছে ৰামৰ দৰবাৰ। কিন্তু বেড লাক কি ক'ম, আমি অহা টাইমটো বেয়া হৈ গ'ল, 1 বজাত পালোহি। তো এতিয়া 4 বজাত খুলিব, সেইকাৰণে আপোনালোকৰ ভিতৰৰ পৰিৱেশটো দেখাব নোৱাৰিম। তো বাহিৰৰ পৰিৱেশটো যিমান পাৰোঁ দেখাবৰ কাৰণে আপোনালোকক হৈছে ৰামৰ দৰবাৰ। ইয়াতে যিহেতু লিখাও আছে, কিন্তু এয়া দেখা পাইছেই তলা লাগি আছে। অলপ সময় আগতে যদি আমি আহি পালোঁহেঁতেন তেতিয়া নিশ্চয় আপোনালোকৰ ধুনীয়াকৈ পৰিৱেশটো দেখাব পাৰিলোঁহেঁতেন। মানে প্ৰতিটো বস্তুৱে ইমান ধুনীয়াকৈ যে ইয়াত বনাই ৰাখিছে, দেখি সঁচাকৈ বহুত ভাল লাগি যায়। আৰু এয়া হ'ল লক্ষ্মী মন্দিৰ। ওচৰৰ পৰা অকণমান দেখাই দিওঁ। প্ৰতিটো জেগাতে এটা দান পাত্ৰ আছে, কিন্তু এয়া ষ্টিলৰ এনেকুৱা দান পাত্ৰ আছে, এইকেইটা দেখা পাইছে, খুব ধুনীয়া লাগিছে। মানুহে সেইকাৰণে যিকোনো ঠাইলৈ আহিব লাগে, তেতিয়া গম পোৱা যায়। তো আজি ফাৰ্ষ্ট টাইম আহিলোঁ, আহিয়ে গম পালোঁ যে ইয়াত কিমান সময় বা কিমান সময়লৈ বন্ধ হৈ থাকে। তো নেক্সট টাইম সেই ভুল নকৰোঁ আমি, যে 1টা বজাৰ হোৱাৰ আগতে আমি আহি যাম, হয় 4 বজাৰ পাছতহে আহিম। তো ইয়াতো কেইটামান ধুনীয়া বস্তু দেখা পাইছোঁ, আপোনালোকক দেখাবৰ কাৰণে গৈ আছোঁ। এয়া হৈছে নৱগ্ৰহ মন্দিৰ, মানে 9টা গ্ৰহ ইয়াতে বনাই ৰখা হৈছে ধুনীয়াকৈ। এয়া দেখা পাইছে গ্লাছৰ ভিতৰত যিহেতু বনাই ৰাখিছে। এয়া গ্লাছৰ ভিতৰত এনেধৰণে ধুনীয়াকৈ তেখেতসকলে সজাই ৰাখিছে। ইয়াতে মানে খুব ধুনীয়াকৈ এনেকৈ যে শিলেৰে মূৰ্তিবোৰ বনাই ৰাখিছে, মানে এইটো বস্তুৰ কাৰণে মানে বেছি ভাল লগা হৈ গৈছে পৰিৱেশটো দেখিবৰ কাৰণে। খুব আকৰ্ষণীয়কৈ এইখিনি বস্তু তেখেতসকলে সজাই ৰাখিছে। এয়া হৈছে হনুমান মন্দিৰ। মানে প্ৰতিটো মন্দিৰৰ যিটো ডিজাইন হয়, ডিজাইন বুলি কৈছোঁ আৰু মানে ছেইম হয়। এনেকৈ যদি ইয়াত লিখা নাথাকিব তেতিয়াহ'লে কোনো ক'ব নোৱাৰিব যে এইটো কি মন্দিৰ হয় দূৰৰ পৰা। মানে প্ৰতিটো মন্দিৰ ছেইম ডিজাইনৰ। এয়া হ'ল শিৱ মন্দিৰ, ওপৰত দেখা পাইছেই নাগ লগত আছে। ইমানেই ৰ'দ পৰিছে মই ভালকৈ দেখিয়ে পোৱা নাই বা চাব পৰা নাই। শিৱৰ ত্ৰিশূল একেবাৰে ওপৰত বনাই ৰাখিছে, মানে বাকীখিনিতকৈ অকণমান এইটোৱে চেঞ্জ আছে, সেইকাৰণে গম পোৱা গৈছে যে এইটো শিৱ মন্দিৰ হয়। আৰু বাহিৰত লিখিও ৰাখিছে যিহেতু। আৰু আগতে আছে এয়া নন্দী,
ইয়াতে গোটেই ৰাইজ আহি ফটো ছেশ্যনত বিজি হৈ আছে। ত' এয়া হৈছে বিমলা মন্দিৰ। তো ইয়াৰ আগতেও এনেদৰে এটা মূৰ্তি বনাই ৰাখিছে। সেয়া হাতী আৰু সিংহ হয় চাগে, মই ভালকৈ নাজানিছোঁ। তলৰটো কিন্তু হাতী হয়। আৰু এয়াই হ'ল বিমলা মন্দিৰ। পাৰ আৰু এই মন্দিৰত যদি আপোনালোকে মানে আৰু যদি নিয়ম কৰিব বিচাৰে বা বিবাহ পাতিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত আহি মানে কৰিব পাৰে। যিহেতু আজি যিটো দিনত আহিলোঁ ইয়াতে বিয়া এখন হৈ আছে, যিহেতু সেইকাৰণে আপোনালোকক দেখাই দিছোঁ। আৰু ভিতৰত বিয়া হৈ আছে। যদি আপোনালোকৰ কাৰোবাৰ বিয়া পাতিব আছে আহিব পাৰে দেই। এটা ভাল মানে বস্তু দেখাই দিলোঁ এই চাগতে আপোনালোকক। আৰু এয়া হ'ল গণেশ মন্দিৰ। গণপতি বাপ্পা মৰিয়া। আৰু এয়া দেখা পাইছে গণেশজী কা বাহন। এইটো হ'ল গণেশৰ বাহন এইখন। তো আপোনালোকেতো গম পাইছেই কোন হয়। আৰু ভিতৰলৈ গৈ নেদেখা আৰু, কাৰণ প্ৰতিটো মন্দিৰ এতিয়া বন্ধ হৈ আছে। যদি কেতিয়াবা আহোঁ সময় চাই মানে আহিব লাগিব আৰু 1 বজাৰ আগতে। যদি আহোঁ তেতিয়াহ'লে ধুনীয়াকৈ আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। ইয়াতে বহুত সময় থাকিলোঁ। যিমানখিনি পাৰিলোঁ উঠাবৰ কাৰণে চেষ্টা কৰিলোঁ বা আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। আজিলৈ গৈ থাকোঁ। ৰ'দটো বহুত বেছি হৈ আছে যিহেতু ইয়াত। আৰু ওচৰতে শুনিছোঁ খনিকৰ পাৰ্ক আছে বুলি। এবাৰ তালৈ যাওঁ, তাতে চাওঁগৈ কেনেকুৱা কি পাৰ্কখন। ব'লক যাওঁ খনিকৰ পাৰ্কলৈ। এয়া দেখা পাইছে, এয়া বাইদেউ আছে। তেখেতসকলে অসমীয়া ক'ব নোৱাৰে, কিন্তু অসমীয়াটো বুজি পায়। তো তেখেতসকলৰ পৰা দুআষাৰ জানো মানে। তো আপোনালোকে যে আহিছে, ক'ৰ পৰা আহিছে? মহাৰাষ্ট্ৰ। আচ্ছা, কিমান দিন হ'ল ইয়াত থকা? 15 দিন না? ঠিক আছে। কিমান আহিছে? बाकी लोग गए सब परशुराम गए 3 गाड़ी। 3 गाड़ी। एक गाय को थोड़ा तबियत खराब है इसलिए इसको रुका है। अच्छा पानी देखकर ठीक हो जाएगा। अच्छा अच्छा, ठीक है। तो इस गाय का कुछ नाम रखा है क्या? मतलब ये देखने के लिए भी तो कुछ अलग है। इसको एक तो थान निकला ऊपर से, एक तो पैर है। अच्छा, तो उसका कुछ नाम है इस गाय का? इसका गाय का नाम लक्ष्मी। लक्ष्मी, ठीक है। तो आप लोग कहाँ लेके जाएंगे इसको? परशुराम। परशुराम। उसके बाद ऐसा कामाख्या जाएगा, अभी ऊपर नेपाल में पशुपतिनाथ जाएगा जी। जितना राष्ट्र में देश है ना उतना जो तीर्थ यात्रा उसको पूरा तीर्थ यात्रा घूम के लाएगा। अच्छा, आपका नाम? हमारा नाम मनीषा। मनीषा, ঠিক আছে। তো যিহেতু আমি টিভিত দেখা পাইছিলোঁ, আজি একেবাৰে কাষৰ পৰা দেখা পালোঁ। তো নাম ইয়াৰ লক্ষ্মী ৰাখিছে বোলে। তো ভয় লাগে ন ঘপককৈ ওচৰলৈ যাবলৈ, সেইকাৰণে দূৰৰ পৰা যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। তো ভবা নাছিলোঁ কেতিয়াও এনেকুৱাকৈ যে লগ পাম বা দেখা পাম বুলি। জেগাডোখৰ এবাৰ কৈ দিছোঁ ক'ত আছে বৰ্তমান সময়ত। ডিব্ৰুগড় বকুলত আছে সেই লক্ষ্মী গাইজনী। তো যদি কোনোবা আহিব বিচাৰে চাবৰ কাৰণে আহিব পাৰে, কাৰণ বেছি দিনলৈকে নাথাকে যিহেতু। মন্দিৰলৈ মানে প্ৰতিটো মন্দিৰতে তেখেতসকলে ভ্ৰমণ কৰিবলৈ যায় যিহেতু, আৰু লগতে লৈ যায় গাইজনীকো। সেইকাৰণে ক'লোঁ যদি আহিব বিচাৰে আহিব পাৰে। ফাইনেলি ঘৰ আহি পাই গ'লোহি। তো দিনটো ঘূৰি ঘূৰি অৱস্থা বেয়া হৈ গ'ল। সেয়া দেখি আপোনালোকে গম পাইছেই চাগে কি হৈ আছে। তো এতিয়া চাহ খাবলৈ বহিছোঁ, খাই ল'ম। তো আজিলৈ ভিডিঅ'টো ইমানেই। নতুন এটা ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ। আজিলৈ বাই বাই।